অভাৱত একেবাৰে বালিয়ে কাম চলাই দিছে। আমাৰ জয়শ্ৰীয়ে খৰি বান্ধিছে, এইফালে প্ৰিয়ংকাই পুৰা খৰি ফালিছে। সুপ্ৰিয়া তুমি কি কৰিছা? বেলেগ কাম কৰিছে আৰু দেই ছোৱালীকেইজনীয়ে। একদম জয়শ্ৰী একেবাৰে লক্ষ্মী বোৱাৰী। ফেচ দেখাই দিয়া তোমাৰ। হ'ব খাওঁ। ছোৱালীকেইজনীয়ে খৰি বিচাৰিলে আৰু এতিয়া আমি ইটা চুৰ কৰিবলৈ যাওঁ। ইটা বিচাৰোঁগে, বল 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 জলদি। ইয়াৰ পৰাই খান্দো, বল ইয়াৰ পৰাই খান্দো। প্ৰিয়ংকা পাৰিছে নাই? জোৰ দিয়া, জোৰ দিয়া। এবাৰ সুপ্ৰিয়া ৰেডি। কেনেকে দিবা মানে তোমালোকে কেনেকে দিবা? আপোনালোকে ছোৱালীজনীক কণ্টেক্ট কৰিব পাৰে। প্ৰিয়ংকা জয়শ্ৰী পুৰা একদম আমি ইটা আনি আহিলো। এতিয়া আমাৰ কামটো হৈ গ'ল। এতিয়া এইখিনি ছোৱালীক কি কাম কৰিছে আমি চাওঁগে আৰু। এইফালে ছোৱালীকেইজনীয়ে পুৰা কাটিবলৈ লাগি গৈছে। কাইলৈ ফটো মাৰিব নাপাব বুলি আজিয়ে চব কাটি পিনি ৰেডি কৰি লৈছে আৰু। এইফালে জয়শ্ৰীয়ে পুৰা কাইলৈ কাৰণে বস্তু ভৰাই লৈছে। কি কি ভৰাইছা? ব্ৰেড ভৰাইছোঁ, তোমাৰ ডিছপ'জেলখিনি ভৰাইছোঁ, মছলা ভৰাইছোঁ, আমাৰ মেগী চেগি চব ভৰাই লৈছোঁ। প্ৰণামী টম্বিয়ে বেছি কথা কৈ আছে, কিন্তু টম্বি নাই ওলোৱা আৰু। এইফালে হালধীয়া পিন্ধাজনী গেম ছেক্ৰেটাৰী টম্বি। প্ৰিয়ংকাই ভাবি আছে আজি ৰাতি কি বনাম। কিমান কাম কৰিছে ছোৱালীকেইজনীলে, বেয়াই লাগি গৈছে আৰু মোৰ। মেগী খাবলৈ ল'ব লাগিব। চাৰ সোমাই আছে, জলদি কৰা। বিলাহীখিনি ধুই লৈছোঁ আৰু। ধুই লোৱা, জলদি ধোৱা, ভালকৈ চফাকৈ ধুবা দেই। তাত ধুবগৈ নাই আৰু বসন্ত চানা। এতিয়া আমি মাংস আনিবলৈ যাওঁ। এইফালে টম্বি দেৰি হৈছে, একদম ৰাতিপুৱা বনাব নাপালোঁ আৰু। এতিয়া মাংসখিনি জলদি আনি লওঁগৈ। 8টাতে যোৱা কথা আছিলে, কিন্তু আমাৰ দেৰি হৈ গ'ল আৰু ওলাওঁতে। এইফালে চব ওলালে আৰু। ৰেডি নে গাইজ? আমি ওলালো দেই। টম্বি নাই লোৱা। অটো পিকনিক চাগছৰ মাজে মাজে আমি গৈ আছো। এয়া আমি গৈ আছো গুইজান, আৰু এয়া আমাৰ ধুনীয়া ধুনীয়া প্ৰমিলা, এয়া এফালে মণিত্ৰাস নামকা, আৰু আমি এইফালে আছো। আমি ধুনীয়া আমি গুইজান Hello guys, welcome back to my YouTube channel. আমি আহি পাই গ'লোহি গুইজান। ব্লগটো উঠনি ষ্টাৰ্ট কৰা নহ'ল যিহেতু আহি পোৱা দেৰি হ'ল। এতিয়া আপোনাক চবৰ লগতে চিনাকি কৰি দিছোঁ। গাইজ কেনেকুৱা লাগিছে? আমি এইডোখৰতে খাম আৰু এইডোখৰতে ঠিক কৰিম বস্তু চস্তু। এইখিনি আমাৰ বস্তু, কেৰাহীখিনি আহি পোৱাহি নাই। আপোনালোকক ভিউটো দেখাওঁ এতিয়া।
খাবলৈ মেলিবলৈ ষ্টাৰ্ট কৰিম আৰু চবেই ফটো চটো মাৰি আছে চবকে এবাৰ দেখাই দিওঁ আপোনালোকক কেৰাহীখিনিও আহি পাই গ'লহি পেলে চবেই ফটো মাৰি আছে গোটেইখন ফটো মাৰি মাৰি একদম মানে ভাগৰি গৈছেগৈ আৰু ইমানে ফটো মাৰিছে অকণমান ডাউন হৈ আছে আৰু গান চান বজা নাই যে এইফালে আমাৰ সুপ্ৰিয়া অঁ এয়া ধুনীয়া লাগিছে বোলে ফটো মাৰি মাৰি শেষে নহৈছে কাৰো নাজানো আৰু কেতিয়া খানা বনালে আপোনালোকক দেখুৱাম ডলি একদম খুটি চুটি বিচাৰি আনিছে আৰু পাৰিলা দেই পাৰিলা এইফালে গাঁত খন্দা হৈছে বাৰ্বি আছে নহয় ইমান ওখ ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ এইফালে আমি কণী লৈ আহিছোঁ মেগী লৈ আহিছোঁ তাৰপিছত এইফালে ব্ৰেড জাম এইফালে আৰু এজনী আলহী আহিছে তোমাৰ নামটো কি নামটোকে নকয় লাজে পালোঁ খাই লওঁ আৰু আমি এতিয়া পানী তুলি ৰাধা ফুল চন্দন তুলসী পাছলৈ নাচাবা ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী মাংস মছলা এইফালে ৰাইচ মাংসখিনি ৰেডি কৰিছোঁ আৰু এইফালে জুৰি জুই গাইছে সকলোৱে চব্জি কাটি আছে এইফালে নহৰু এটা এইফালে কৰি আছে আৰু এইফালে মাংসখিনি নাজানিছো কেমেৰামেনটো অকণ দিগদাৰ আছে এতিয়া আমি কেপচিকাম দিব লৈছোঁ গাইজ আমি মাংস বনাই এটালো আৰু এতিয়া আৰু অকণমান দেৰিছত আমাৰ খানা হৈ যাব এইফালে আমাৰ সুপ্ৰিয়াই দি আছে ধনিয়া আৰু আমাৰ কংকনাই বনাই আছে ভাত এই ভাতটো অলপমান দাঙি পিনে দেখাই দিয়ক ভাতটো হ'লে আৰু ন খাবলৈ আৰু আমাৰ গাইজবোৰ বহি আছে কাম চাম নকৰি অকল বহা এজনী মোবাইল এজনী চুলি আৰু এজনী আমাৰ প্ৰিয়ংকা আমাৰ এই গৰুটো মানে আমাৰ বহুত হেঁপাহৰ মানে অকল আহি আছে আমাক তুমি কি কৰিছা এইফালে কেৰাহী নমাইছোঁ আৰু দেই এইফালে কেৰাহী নমাবলৈ লৈছে ৰিচা আৰু হেৰি কংকনাই হ'ব পাৰে আপোনালোকে নমালে আৰু হাই কৰি দিয়া ক'বাৰ হাই বাই ভাগৰ লাগিছে এতিয়া
আহিছিলোঁ এতিয়া অকণমান বহিব দিয়া পিকনিক আহিছোঁ কোৱা পুৰা ৰ'দেড হৈছে অকণমান হেৰি হৈ আছে যে অকণমান পোৱালি দেখা আছে একদম মানে যেনে তেনে এতিয়া কিমান মানুহ হ'ল চক ৰাইজ এইফালে এইফালে আমি দেখিছোঁ আৰু এইফালে ষ্টুডেণ্টো আহিছে আমাৰ এইফালে চাওক এইফালে কোনোবাই ভাত বনাই আছে আপোনালোকে চাওক এই চাওক তিনিচুকীয়া আৰু এটা গ্ৰুপক লগ পালোঁ এইফালে ভাত বনাই আছে বহুত ভাল লাগিছে লোকেশ্যন আমি এপাক মাৰি এইফালে আমাৰ মালৰ ভাত চলিছে সেইফালে দোকান এখন আছে এইফালে এইফালে দোকান এখন বহিছে গাইছ আপোনালোকে নানিলেও খাব পাৰিব আপোনালোকে একো নানিলেও মানে খাব পাৰে আমি চিপছ চিপছ খাব পাৰিলোঁ নাযাওঁ আৰু ইয়াত বহুত ৰখি আছে আপোনাৰ ইফালে যাবলৈ এতিয়া মানে আমি চবফালে এপাক মাৰি আহিলোঁ তাৰপিছত এতিয়া একদম ভাত পানী বনাই মানে বহুত ভাগৰ লাগিছে আৰু এতিয়া আকৌ অকণমান ফটো চটো মাৰোঁ বুলি ভাবিছোঁ এই ফটো মাৰিবলৈকে পোৱা নাই আমি একদম খানা বনাওঁতে কাম কৰোঁতে একদম ভাত একদম হালধীয়া কিবা হৈ গৈছেগৈ একেবাৰে ফটোকে মাৰিলোঁ আৰু এইফালে অকণমান ট'ৰ এটা দি আহিছোঁ চবফালে এইটো আমাৰ পিছফালে যিটো দেখিছে এইটো আমাৰ টেণ্ট আমাৰ মানে বঙাচিঙা টেণ্ট হৈ আছে এতিয়া এইফালে অকণমান চাই আহোঁ এইফালে আমি চালাড বনাই আছোঁ এয়া মাংস বাঢ়িছে জয়শ্ৰীয়ে ভাত বাঢ়িছে ৰাইজ বহি আছে আমাৰ বাৰ্বিহেঁতি একেবাৰে পূৰা বাচন ধুইছে আৰু খাই মেলি অকণমান ভালকৈ চফাকৈ ধুওঁ কংকনা ভালকৈ ধুওঁ চফাকৈ কাম চলাই দিছোঁ আৰু ভীমবাৰৰ অভাৱত একেবাৰে বালিয়ে কাম চলাই দিছে উঠুৱাই নিলে এইবাৰ আমাৰ বৰ্ণালীয়ে ঢোল বজাব
ইয়াতে আমাৰ ভিডিঅ'টো শেষ কৰিছোঁ আৰু